গৃহৰক্ষী জোৱানৰ ভাত্তা বৃদ্ধিৰ নিৰ্দেশ আমি জনাইছো আপোনালোকক গৃহৰক্ষী জোৱানসকললৈ ভাল খবৰ গৃহৰক্ষী জোৱানৰ বাবে ভাত্তা বৃদ্ধিৰ নিৰ্দেশ দিয়া হৈছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশ 23000লৈ বৃদ্ধি মাহিলী ভাত্তা পূৰ্বে লাভ কৰিছিল 9000কৈ টকা আৰু 30 দিনৰ ভিতৰত কাৰ্যকৰী কৰাৰ নিৰ্দেশ জাৰি কৰিছে হাইকোৰ্টে আমি আপোনালোকক জনাইছো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশ আৰু ৰাজ্যৰ গৃহৰক্ষী জোৱানসকললৈ আহিল এই ভাল খবৰটো গৃহৰক্ষী জোৱানৰ ভাত্তা বৃদ্ধিৰ নিৰ্দেশ দিয়া হৈছে আৰু যাৰ ফলত উৎফুল্লিত হৈ পৰিছে গৃহৰক্ষী জোৱানসকল গুৱাহাটী উচ্চ ন্যায়ালয়ে কিছু সময় পূৰ্বে এই নিৰ্দেশ দিয়ে 23000লৈ বৃদ্ধি পালে এতিয়া মাহিলী ভাত্তা আৰু পূৰ্বে লাভ কৰিছিল 9000কৈ টকা 30 দিনৰ ভিতৰতে কাৰ্যকৰী কৰাৰ নিৰ্দেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে